আজি আমি গৈ আছোঁ শোণিতপুৰ ডিষ্ট্ৰিক্টত থকা ভৰলীপৰীয়া কন্যাকা বহুমুখী ফাৰ্মলৈ। কন্যাকা বহুমুখী ফাৰ্মখন আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। Hold me close till I get up. Time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us. গেট পাই গ'লোহি আমি। হেল্ল' বন্ধুসকল, নিউ মুদৈ ব্লগ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি আছোঁ কন্যাকা বহুমুখী ফাৰ্মত। কন্যাকা বহুমুখী ফাৰ্মখন আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' ফাইনেলি গাইজ আমি আহি পাই গ'লোহি কন্যাকাৰ পৰিৱেশ আপোনালোকক দেখাম। দেখিছে চাইডে চাইডে কিমান ধুনীয়াকৈ ফুল পুলি লগোৱা হৈছে। এইখন কাষতে আছে ৰেষ্টুৰেণ্ট। কিমান ধুনীয়া এটা পৰিৱেশ আপোনালোকে দেখিবলৈ পাইছে। চাইডে চাইডে গেষ্ট হাউচবোৰ আছে। তাত টোটেলি বাঁহৰে বনোৱা। গেষ্ট হাউচবোৰৰ ভিতৰত গৈ আমি দেখাবলৈ চেষ্টা কৰিম। ভিডিঅ'টো শেষলৈকে চাই থাকক। ঘৰবিলাকৰ নামাকৰণ কৰা আছে। দেখিছে ৰংঘৰ, ফালে আছে ৰংমন। দেখিছে ৰংমনৰ ভিতৰলৈ আমি সোমাই যাম। চাওক ইমান ধুনীয়া এটা পৰিৱেশ। দেখিছে গড়, এশিঙীয়া। ময়ূৰী, নক্ষত্ৰ। দেখিছে কিমান ধুনীয়া এটা পৰিৱেশ। এয়া আছে কাৰেং, আছে জয়া। ঘৰবিলাকৰ চাইডে চাইডে কিমান ধুনীয়াকৈ এয়া ফুলৰ পুলি আছে চাইডে চাইডে। ৰঙমঞ্চৰ ওপৰত এটা ডাঙৰ জাপি আছে। সেই জাপি আপোনালোকক দেখাবলৈ আমি চেষ্টা কৰিম। এই ৰঙমঞ্চটো টোটেলি বাঁহৰে তৈয়াৰী কৰা হৈছে। সেই চাইডেদি উঠি এইটো ভয়ংকৰ জাপি এটা। জাপিটো টোটেলি বাঁহ আৰু টকৌ পাতেৰে সজোৱা হৈছে। দেখিছে কিমান ধুনীয়া এটা পৰিৱেশ। এই সকলো গেষ্ট হাউচবোৰ বাঁহৰে বনোৱা হৈছে। বৰ্তমান গৈ আছোঁ আমি মহৰ ফাৰ্মলৈ। দেখাম আপোনালোকক মহৰ ফাৰ্মখন। এইটো এটা প্ৰকাণ্ড পুখুৰী। মহৰ ফাৰ্মখন আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। মহৰ ফাৰ্মখন আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। Hold me close till I get up. Time is barely on our side. ইমান ডাঙৰ ডাঙৰ মহ। I don't wanna waste what's left. পোৱালি মহৰ। The storms we chase are leading us, and love is all we'll ever trust. Yeah. No, I don't wanna waste what's left. And on we'll go through the wastelands, through the
এতিয়া আমি যাম মুৰ্গীৰ ফাৰ্মলৈ। মুৰ্গীৰ ফাৰ্মখন আপোনালোকক দেখাম। এইখন এখন মুৰ্গীৰ ফাৰ্ম। ফাৰ্মৰ ভিতৰলৈ গৈ পৰিৱেশটো আপোনালোকক দেখাম। দেখিবলৈ পাইছে দানা খাই আছে। চাইডে চাইডে ইয়াত দানা আছে। এই লেয়াৰ ফাৰ্মখনৰ বিষয়ে ইয়াতে থকা দাদা এজনৰ পৰা আমি জানিবলৈ চেষ্টা কৰোঁ। আহক দাদা, অকণমান কৈ দিয়কচোন। এইখন হ'ল লেয়াৰ ফাৰ্ম আৰু এই লেয়াৰ জাতটো হ'ল BV300। এই BV300 এই লেয়াৰ জাতটোৰ পৰা আমি বৰ্তমানলৈকে আমাৰ যিটো পৰিকল্পনা, আমি অসমত মানে কণী বজাৰখন কন্যাকাই লাহে লাহে কণী যাতে বজাৰৰ অভাৱটো, অসমত যিটো অভাৱ আছে সেই অভাৱটো ক্ৰমাগতভাৱে যাতে কমে, আৰু তাৰ কাৰণে আমাৰ এই লেয়াৰ ফাৰ্মখনৰ পৰা আমি কণী প্ৰডাকশ্যনৰ ইতিমধ্যে পৰিকল্পনা কৰোঁ। বৰ্তমান আমাৰ ইয়াত 4,000 প্ৰায় 20-30টা আমাৰ লেয়াৰ চৰাই আমাৰ লগত আছে। আৰু এই লেয়াৰ চৰাইখিনিয়ে আমাৰ প্ৰতিদিনে কণী পাৰি আছে তোমাৰ 3720টাৰ পৰা ধৰি 3930টালৈকে আমি প্ৰতিদিনে কণী ইয়াৰ পৰা বুটলি আছোঁ। আৰু এই কণীখিনি আমি ক্ৰমাগতভাৱে আমাৰ শোণিতপুৰ, বিশ্বনাথ চাৰিআলি, তাৰপিছত কাৰ্বি আংলং, এনেকৈ বিভিন্ন ঠাইত আমাৰ এই কণীখিনি ইতিমধ্যে কণীয়ে বজাৰলৈ দখল কৰিছে। আৰু ইয়াৰ পৰা এই কথাটো আমাৰ বিশ্বাস হৈছে যে এই ফাৰ্মখনৰ জৰিয়তে অন্য কোনো নিবনুৱাই যদি এনেকুৱা পৰিকল্পনা কৰে, তেতিয়াহ'লে তেখেতসকলে ইয়াৰ পৰা উপকৃত হোৱাৰ সম্পূৰ্ণ সম্ভাৱনা আছে। আৰু তাৰ কাৰণে যিটো নিষ্ঠা লাগিব আৰু তাৰ কৰ্মস্পৃহা থাকিব লাগিব। আৰু ইয়াৰ কিছুমান টেকন'লজি কথা আছে, যিখিনি তেখেত যদি আগবাঢ়ে আৰু আমাৰ ফাৰ্মৰ যদি সহায় লয়, আমি নিশ্চয়কৈ সেইখিনি দিয়াৰ পৰামৰ্শ দি তেখেতক তেনেকুৱা ফাৰ্ম এখনৰ গৰাকী কৰি তোলাত আমি সহায় কৰিম। ধন্যবাদ দাদা, ইমানখিনি বুজাই দিয়াৰ বাবে দাদাক ধন্যবাদ জনাই আমি ফাৰ্মৰ পৰা ওলাই যাওঁ। বেলেগ এটা পৰিৱেশ আপোনালোকক দেখাম। এয়া দেখিছে মৌ আছে, মৌ পালনো কৰা হয়। কিমান ধুনীয়াকৈ মৌ বাক্সা বনাই ইয়াত মৌ পালন কৰা দেখিবলৈ গৈছে। দেখিছে এইখন এখন পাৰ্ক। এতিয়া আমি যাম গৰুৰ ফাৰ্মলৈ। আপোনালোকক গৰুৰ ফাৰ্মখনো অকণমান দেখাবলৈ চেষ্টা কৰিম। দেখিছে ইমান ধুনীয়াকৈ লাইন লাইনকৈ গৰুবোৰক বান্ধি থোৱা আছে। সন্ধিয়াই হৈছে, টাইম হৈ গ'ল এতিয়া 5:30। আমি এতিয়া গাহৰি ফাৰ্মখনলৈ যাম। গাহৰি ফাৰ্মখন অকণমান দেখাবলৈ চেষ্টা কৰিম। সন্ধিয়াই লাগিলেহি। এইখন এখন গাহৰি ফাৰ্ম। গাহৰি Hold me close till I get up. Time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us. আজিৰ ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। নতুন নতুন ভিডিঅ' পাই থাকিবলৈ ছাবস্ক্ৰাইব কৰি ল'ব। আজিলৈ বাই বাই।
turns to sun rays.